শিক্ষাৰ্থীসকল আজি আমি হাইফেন কেনেদৰে ব্যৱহাৰ কৰি একোটাকৈ বানান লিখিব পাৰে সেয়া আমি শিকিম। তোমালোকে এডালক কি বুলি কয় হাইফেন বুলি কোৱা হয়। তোমালোকে প্ৰথম শ্ৰেণীটো হাইফেন ব্যৱহাৰ কৰি বহুতো শব্দ লিখিছা। এতিয়া দ্বিতীয় শ্ৰেণীটো তোমালোকে বানানত হাইফেন ব্যৱহাৰ কৰি শব্দ লিখিব লাগিব। এতিয়া হাইফেন মানে হৈছে এই হাইফেনডালক আমি কি বুলিও ক'ব পাৰোঁ যোগ ৰেখা বুলিও ক'ব পাৰোঁ। মানে শব্দ দুটাক সংযোগ কৰিছে। হাইফেন মানে সংযোগ কৰা। শব্দ দুটাক সংযোগ কৰি এটা সুন্দৰ শব্দ গঠন কৰাটোৱে হৈছে হাইফেনৰ হাইফেন। এতিয়া যেতিয়া যোগ কৰিব, এতিয়া তোমালোকে ধৰা আমাৰ জীৱনত সুখ দুখ দুয়োটাই আছে, হয়নে? সুখ দুখ, সুখৰ বিপৰীত দুখ, দুখৰ বিপৰীত সুখ। এতিয়া সুখ দুখটো যদি আমি যদি কওঁ এটা বাক্য যে আমাৰ জীৱনত সুখ দুখ দুয়োটাই আছে। এতিয়া সুখ দুখ বুলি কোৱাৰ লগে লগে সুখ দুখৰ মাজত কি ব্যৱহাৰ হ'ব? এই হাইফেন ব্যৱহাৰ হ'ব। এতিয়া মই তোমালোকক তিনিটা শব্দ লিখি দিছোঁ। এটা চোৱা হালি জালি। এতিয়া হালি জালিটোত মই একেলগে লিখিছোঁ হালি জালি, কিন্তু মই উচ্চাৰণ কৰি কেনেকৈ কৈছোঁ হালি জালি, হয়নে? এতিয়া হালি জালিটো যেতিয়া হাইফেন দিছোঁ তেতিয়া কেনেকুৱা শুৱলা হৈ পৰিছে হালি জালি। গম পাইছেনে? যেতিয়া উচ্চাৰণ কৰোঁতে আমি গম পাম যে হালি জালিৰ মাজতো এডাল হাইফেন ব্যৱহাৰ কৰিব লাগে। আৰু এটা চোৱাচোন খলা বমা। আমি লগে লগে খলা বমা বুলি কোৱা নাই, খলা বমা, হয়নে? খলা বমা হাইফেন ব্যৱহাৰ কৰি কি কৰিছোঁ আমি এটা শব্দ এটা বানান সুন্দৰকৈ গঠন কৰিছোঁ। যেনেকৈ হালি জালিটো হাইফেন ব্যৱহাৰ কৰি এটা ধুনীয়া শব্দ গঠন কৰিছোঁ, ঠিক তেনেদৰে খলা বমাটো হাইফেন ব্যৱহাৰ কৰি এটা সুন্দৰ শব্দ গঠন কৰিছোঁ। আৰু এটা চোৱা থৰক বৰক। থৰক বৰকতো ঠিক সেইদৰে হাইফেন প্ৰয়োগ কৰি আমি এটা সুন্দৰ শব্দ গঠন কৰিছোঁ। এতিয়া এনেকুৱা শব্দবিলাকতো হাইফেন ব্যৱহাৰ হয় আৰু এনেকুৱা বহুতো শব্দ আছে হাইফেন ব্যৱহাৰ হোৱা। তোমালোকে উচ্চাৰণ কৰোঁতেও কিছুমান শব্দ এনেকুৱা পাবা যে হাইফেন ব্যৱহাৰ হ'ব লাগে। এই কথাটো তোমালোকে উচ্চাৰণ কৰাৰ লগে লগেও গম পাবা। আৰু এনেকুৱা কিছুমান মই কৈ যে সুখ দুখ, সুখ দুখৰ মাজতো হাইফেন ব্যৱহাৰ হয়। আৰু এনেকুৱা ধৰা এতিয়া সাজোন কাচোন, মই ধুনীয়াকৈ সাজোন কাচোন কৰি ওলাই আহিছোঁ। সাজোন কাচোন, সাজোনো একে শব্দ, কাচোনো একে শব্দ। সেই একে শব্দৰ মাজতো হাইফেন ব্যৱহাৰ হয়। এতিয়া তোমালোকে নিশ্চয় অলপ বুজি পাইছা হাইফেন কেনেদৰে ব্যৱহাৰ কৰিব লাগে। হ'ব, আৰু হাইফেন ব্যৱহাৰ কৰা শব্দবোৰ তোমালোকে উলিয়াবাচোন। তোমালোকৰ প্ৰয়োজন হ'ব, তোমালোকৰ ভালদৰে সেই হাইফেন ব্যৱহাৰ কৰা শব্দবোৰ শিকিবা। ধন্যবাদ।